মাল্টিপ্লিকেশ্যনৰ আন এটা নিয়ম শিকাবলৈ লৈছো যেতিয়া যিকোনো সংখ্যা 5 এদি মাল্টিপ্লাই কৰিব তেতিয়া আমি মাল্টিপ্লাই কৰি থাকোতে অলপ সময় লাগে গতিকে তাৰ কাৰণে এটা অতি সহজ উপায় মই আপোনালোকক শিকাবলৈ লৈছো তাৰ কাৰণে আপোনালোকক এটা উদাহৰণ দিওঁ প্ৰথমতে উদাহৰণ চাওক 1 5 2 4 এইটো আমি 5 এদি মাল্টিপ্লাই কৰিব লাগে 5 এদি মাল্টিপ্লাই কৰিব লাগে গতিকে ইয়াৰ অতি সহজ উপায় হ'ল প্ৰথমতে 1 5 2 4 ক 2 দি ডিভাইড কৰিব অৰ্থাৎ 1 5 2 4 ক যদি আমি 2 দি ডিভাইড কৰো আমি ডাইৰেক্ট কৰিব পাৰিম 2 দি 7 দুগুণ 14 হয় 1 ৰয় 12 আৰু তেতিয়া 6 হ'ব তাৰ পিছত 4 থাকিব 4 থাকিলে 2 দুগুণ 4 অৰ্থাৎ আমি ইয়াত আকৌ মই এবাৰ দেখাই দিওঁ 1 5 2 4 ডিভাইডেড বাই 2 7 দুগুণ 14 হ'ব 1 ৰয় 12 6 দুগুণ 12 তাৰ পিছত 4 ৰয় 2 দুগুণ 4 আপোনালোকে দুই হৰণ ভালদৰে জানিলে একে লাইনতে উলিয়াব পাৰিব তেতিয়া আমাৰ উত্তৰ ৰয় 762 10 দি ইনটু কৰি দিব তেতিয়া আমাৰ উত্তৰ হ'ব 7620 অৰ্থাৎ এইটোৱে আমাৰ উত্তৰ অৰ্থাৎ যেতিয়া আপোনালোকে পূৰণ কৰিব 10 দি পূৰণ নকৰি ডাইৰেক্ট আপোনালোকে যত্ন কৰি কৰি পাৰা হলে ডাইৰেক্ট 0 এটা বহাই দিব 2 দি হৰণ কৰি 0 এটা বহাই দিব আৰু সেইটোৱে আমাৰ উত্তৰ হ'ব গতিকে মই আৰু এটা উদাহৰণ আপোনালোকক দেখাও 3679 into 5 ইয়াতো আমি কি কৰিম প্ৰথমতে 2 দি হৰণ কৰিম এই সংখ্যাটো 2 দি হৰণ কৰিম 3679 divided by 2 কৰিম divided by 2 কৰিলে হ'ব আমাৰ 2 দি যেতিয়া ডিভাইড কৰিম আমি তাক কৰিলে তেতিয়া হ'ব 2 গুণ 2 1 16 16 হলে 8 দুগুণ 16 7 থাকিব 3 দুগুণ 6 1 19 হ'ব 19 হলে হ'ব 9 দুগুণ 18 আকৌ 1 এটা ৰৈ যায় তেতিয়া দশমিক হৈ পেলে হ'ব 10 হলে তেতিয়া 5 দুগুণ 10 অৰ্থাৎ মই আকৌ দেখাই দিছো 3679 ক আমি 2 দি যেতিয়া ইনটু কৰিম 2 গুণ 2 হ'ব 116 8 দুগুণ 16 7 ৰব 3 দুগুণ 6 1 থাকিব 19 হ'ব 19 হলে 9 দুগুণ 18 হ'ব 1 ৰব আকৌ এখিনতে দশমিক এটা দিলে তেতিয়া এটো 10 আহিব 5 দুগুণ 10 হ'ব এটো হ'ব তেতিয়া আমি 1839.5 ক আকৌ 10 দি মাল্টিপ্লাই কৰিম 10 দি মাল্টিপ্লাই কৰিলে এই যোনটো পইণ্ট আছে পইণ্টটো উঠি যাব অৰ্থাৎ যেতিয়া ইয়াত যেহেতু দশমিকৰ পিছফালে এটা অংক আছে দশমিকৰ পিছফালে যেতিয়া এটা অংক থাকে তেতিয়া আমি তাক 10 দি মাল্টিপ্লাই কৰিলে এই এটা অংকৰ যোনটো আগত দশমিক থাকে দশমিকটো উঠি যায় অৰ্থাৎ আমাৰ উত্তৰ হ'ব 18395 18395 এটো আপোনালোকে ক্যালকুলেটৰত কৰি চাব পাৰে সম্পূৰ্ণ শুদ্ধ হ'ব ঠিক এদৰে বেলেগ এটা উদাহৰণ দেখাও 794 into 5 ইয়াতো আমি প্ৰথমতে 794 ক ডিভাইডেড বাই 2 কৰিম ডিভাইডেড বাই 2 কৰিলে 3 দুগুণ 6 হ'ব 119 থাকি যাব 19 হলে 9 দুগুণ 18 1 114 হ'ব 7 দুগুণ 14 অৰ্থাৎ 397 আৰু 10 দি মাল্টিপ্লাই কৰিব লাগে into 10 10 দি মাল্টিপ্লাই কৰা মানে ইয়াৰ পিছত এটা 0 এটা বহাই দিলে হ'ল গতিকে 3970 আমাৰ आंसर আপোনালোকে ডাইৰেক্ট এইখিনিতে এটুক 2 দি ডিভাইড কৰি তাৰ পিছত 0 টো বহাই দিলে আপোনালোকৰ উত্তৰ ওলাই যাব ঠিক এদৰে বেলেগ এটা উদাহৰণ দেখাও 826 into 5 আকৌ আমি প্ৰথমতে 826 ক ডিভাইডেড বাই 2 কৰিম ডিভাইডেড বাই 2 কৰিলে 4 দুগুণ 8 ইয়াত 2 আছে 2 গুণ 2 ইয়াত 6 আছে 3 দুগুণ 6 অৰ্থাৎ 413 আৰু তাৰ পিছত আমি তাক 10 দি মাল্টিপ্লাই কৰিব লাগিব 10 দি মাল্টিপ্লাই কৰিলে 0 এটা হৈ যায় গতিকে আমি ইয়াত ডাইৰেক্ট 0 টো বহাই দিও অৰ্থাৎ 4130 আমাৰ উত্তৰ এনেদৰে আপোনালোকে দুটা অংকৰ সংখ্যা দুটা অংকৰ হওক তিনটা অংকৰ হওক পাঁচটা অংকৰ হওক চাৰিটা অংকৰ হওক যিমানেই নহওক কিয় 5 এদি যেতিয়া মাল্টিপ্লাই কৰিলে এনেদৰে আপোনালোকে অতি সহজে কৰিব পাৰিব প্ৰথমতে তাক 2 দি ডিভাইড কৰিব যোনটো সংখ্যা দিয়া হৈ আছে সেই সংখ্যাটোক 2 দি ডিভাইড কৰিব আৰু ডিভাইড কৰিলে যিটো পাব তাৰ লগত 0 এটা বহাই দিব আৰু সেইটো আপোনালোকৰ উত্তৰ হ'ব এনেদৰে আপোনালোকে যত্ন কৰক আৰু যদি মোৰ ভিডিওটো ভাল পাইছে তেতিয়া হলে লাইক কৰক সাবস্ক্ৰাইব কৰক এন্ড
Thank you very much.